আজি ব্লগটো ষ্টাৰ্ট কৰি আছোঁ এইফালে নামেৰি নেশ্যনেল পাৰ্কৰ মাজত আছোঁ আৰু এইফালে ইয়াজদিখন চলাই আছোঁ মই মানে গৌতমৰ হয় তো গৌতমে আহিছে গহপুৰৰ পৰা তো চলো 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 গৈ আছোঁ এতিয়া অৰুণাচল বৰ্ডাৰ মানে ভালুকপুংলৈকে গৈ আছোঁ আৰু মোৰখন চলাই আছে সুব্ৰতে আৰু সুব্ৰতে অলৰেডি বহুত দূৰ আগুৱাই গ'ল নাজানো কি অতি সোনকালে আমাৰ লং ৰাইড আৰম্ভ হৈ যাব তো প্লেন কৰি আছোঁ আপাৰ আছাম চাইডৰ পৰা ডিব্ৰুগড় চাইডৰ পৰা আৰু এইফালে আমি আহি অলমোষ্ট বৰ্ডাৰৰ কাষ পাইছোঁৱে তো হেল্ল' এভৰিৱান দিছ ইজ ইউৰ বয় সাসাংকা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি ব্লগটো ষ্টাৰ্ট কৰি আছোঁ এইফালে ফৰেষ্ট এৰিয়া আৰু মানে ফৰেষ্ট এৰিয়া মানে গম পাইছোঁ নামেৰি নেশ্যনেল পাৰ্কৰ মাজত আছোঁ আৰু মোৰ ডিউটি লোকেশ্যন এইটো তো তেতিয়া ডিউটিত গৈ আছোঁ আৰু ফাৰ্ষ্ট ডিউটিত গৈ লগৰ এজন অহা কথা বহুত দূৰৰ পৰা গহপুৰৰ পৰা অহা কথা সি আহি লওক অহাৰ পিছত আমি অকণমান ভালুকপুং চাইডে ওলাই যাম তো লেটস গো পহলে অফিস চলতে हैं চলো লেটস গো আৰু এইফালে অফিচৰ পৰা আহি পাই গ'লোঁ ৰুম আহি পেলাই অকণমান ফ্ৰেছ হ'লোঁ আৰু লগৰজনে কল কৰিছে সি বোলে আহি আছে তো মই চাৰ্ডৰ পোষ্ট অফিচৰ আগলৈকে গৈ পেলাই সিহঁতক লগ কৰি ভালুকপুং চাইডে ওলাই যাম তো চলো লেটস গো আহি থকাখিনি ঠিকে আছে না একদম পাৰফেক্ট সুব্ৰতকো এবাৰ দেখাই দিওঁ এটা আগত বাকী পিছত আৰু এইফালে ইয়াজদিখন চলাই আছোঁ মই মানে গৌতমৰ হয় তো গৌতমে আহিছে গহপুৰৰ পৰা তো এইখন চলাই আছোঁ মই তো চলো अभी चलते हैं इधर से এইখিনিৰ পৰা আগখিনি আহি আছে না নে অকণমান উঠাব লাগিব কোনটো উঠাব লাগিব কেমেৰাটো অকণমান উঠা আপ ডাউন কৰিব অকণমান উঠা আছে এনে আহি অহাটো আহি আছে নৰ্মেলি এনেকৈ চলাম নে অকণমান দাঙি দিওঁ নে অকণমান দাঙি দিওঁ দাঙি দিয়াতকৈ তুমি বহাই দিলেহে ভাল হ'ব ইয়াৰ পৰা আহি আছে আৰু এইফালে বিশ্বকৰ্মাৰ নাম লৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু ইয়াৰ পৰা জলদি ওলাইছোঁ ফাৰ্ষ্ট টাইম ইয়াজদিখন চলাই আছোঁ তো এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিম তো ব্লগটো একেলগে চাবলৈ নাপাহৰিব তো চলো 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 আৰু এইফালে চলে অভিয়াছলি ভাল লাগিব কাৰণ গাড়ীখন হৈছে হেভি প্লাছ হাইটটো বহুত ওপৰত আছে হ'ব দিয়কচোন অফ ৰ'ডিং হয় তো লেটছ গো আৰু আমি গৈ আছোঁ এতিয়া অৰুণাচল বৰ্ডাৰ মানে ভালুকপুংলৈকে গৈ আছোঁ আৰু মোৰখন চলাই আছে সুব্ৰতে আৰু সুব্ৰতে অলৰেডি বহুত দূৰ আগুৱাই গ'ল নাজানো কি ইমান স্পীডত চলাইছেনে তো চলো আৰু এইফালে আমি বহুত দূৰ কভাৰ কৰিলোঁ কিন্তু সুব্ৰতৰ এতিয়ালৈকে দেখা নিখিনে তাক লগে পোৱা নাই ভাই হিচাপ কিটো চলাইছে চাগে তো জল্দি এইখন দেখা পাইছোঁ তো তালৈকে গৈ লৈ পেলাই আপোনাক খুব দেখাই আছোঁ ভাই আৰু এফজেডখন কিবা এটা ভাল লাগে তো ইগন'ৰ কৰিব নোৱাৰি এফজেডখনকো তো ফাৰ্ষ্ট টাইম এনেকৈ দেখা পাই আছোঁ কেমেৰাত প্লাছ নিজৰ বাইকখন বেলেগে চলাই যোৱা কাৰণ মোৰ বাইকখন মই কাকো চলাব এনেকৈ নিদিওঁৱে তো চলো এতিয়া তাক ক্ৰছ কৰি অকণমান যোৱা কাৰণ সি অকণমান শ্ল' আহি আছে তাৰ কিবা এটা কল আহি আছে সেইটো কাৰণে শ্ল' আহিব লগা হৈছে তো সেইখিনি টাইম আমি অলপ খিচি দিওঁ কাৰণ আণ্ডাৰ হ'ব হৈছে আৰু আণ্ডাৰ হ'লে ফটো ভিডিঅ' ভাল নহ'ব তো আগত গৈ কেইটামান ফটোশ্বুট কৰি লওঁ যিকেইটা আপোনালোকে ইনষ্টাগ্ৰামত আপোনালোকে অলৰেডি চাগে পাবই বহুত আগতেও কৈছোঁ যোনে নাজানে আকৌ এবাৰ কৈ দিছোঁ এইখন হৈছে নামেৰি নেশ্যনেল পাৰ্ক সেইকাৰণে চাৰিওফালে গছ আৰু গছ ঘৰ দুৱাৰ আপোনালোকে দেখা নাপায় এইখন গোটেইখন ৰিজাৰ্ভ আৰু ৰিজাৰ্ভখন পাৰ হ'লে মোৰ ডিউটি আৰু এইফালে আমি অকণমান ৰৈ দিছোঁ ফটোশ্বুটৰ কাৰণে দুখন বাইকে লাইন আপ কৰি ধুনীয়াকৈ ফটোশ্বুট কৰি লৈছোঁ 1 লাখ পায়
তো এইফালে আমাৰ ফটোশ্বুট হৈ গ'ল আৰু এতিয়া জলদি ওলাব লাগে আপোনালোকে হয়তো কেমেৰাত জাষ্টিফাই কৰিব পৰা নাই ইফালে সূৰ্যটো ডুবিছে অলৰেডি কাৰণ ইফালে ৰেড হৈ আছে কিন্তু কেমেৰাত চাগে অহা নাই হোৱাইট আহি আছে তো চলো জলদি যাব লাগে আৰু এইফালে হৈছে নামেৰিৰ যোৱা মেইন ৰাস্তা মানে ৰাইট চাইডে যদি গুচি যাওঁ নামেৰি নেশ্যনেল পাৰ্কৰ আপোনাৰ ৰেঞ্জ অফিচ পাব আৰু মেইন যিখন গেট আছে সেইখন পাব আমি যাম চিধা গ'লে আমি পাই যাম ভালুকপুং অৰুণাচল বৰ্ডাৰ আৰু এইফালে চাওক লেফ্ট চাইডে পুৰা ৰেড হৈ গৈছে সূৰ্য উচ্চ যাব হৈছে আৰু কালাৰটো লাহে ডিপ হৈ গৈ আছে মানে আন্ধাৰ হ'বই আৰু তো চাগে ভালুকপুং গৈ নাপামেই আৰু গৈ পালেও আন্ধাৰ হৈ যাব তো ভালকৈ দেখাব নোৱাৰিম হ'লেও এনেই এটা নৰ্মেল ৰাইড বহুত দিনৰ মূৰত গোপ্ৰ ছেটআপ অহাৰ পিছত যিহেতু লং ৰাইড আহি আছে তাৰ কাৰণে শ্বৰ্ট ৰাইড দুটামান কৰি ৱাৰ্ম আপ টাইপ ৰাইড কৰি আছোঁ তো আপোনালোকে নিশ্চয় মৰম দিব তেতিয়াহ'লে অতি সোনকালে আমাৰ লং ৰাইড আৰম্ভ হৈ যাব তো ফাৰ্ষ্ট টাইম আমি ভাবি আছোঁ মানে প্লেন কৰি আছোঁ আপাৰ আছাম চাইডৰ পৰা ডিব্ৰুগড় চাইডৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম বুলি আছোঁ তো চলো আবি চলতে হে বাকীখিনি পিছত দেখা যাব আৰু এইফালে অকণমান আগত গৈ পেলাই সুব্ৰতকো ৰখোঁ কাৰণ আমি বহুত বেছি স্পীড আপ কৰি দিছিলোঁ সি বহুত বেছি পিছত ৰৈ গ'ল তো ইয়াতে অকণমান টাইম তাক ৰখি দিওঁ আৰু কেইটামান ফটো আৰু ভিডিঅ' তো জানেই এনেকুৱা ধুনীয়া নেচাৰেল জেগাত আহিলে অভিয়াছলি মন যাবই ধুনীয়া ফটো আৰু ভিডিঅ' বনাব তো চলো আমি ফটো ভিডিঅ' ক্লিক কৰি লওঁ তেতিয়ালৈকে সুব্ৰত আহি পাব তাৰপিছত ইয়াৰ পৰা ওলাই যাম তাতে বেছি ভাল হ'ব তো আমি এইফালে জেগাটো চেঞ্জ কৰি আছোঁ এইটো কাৰণে এইখিনিত বেছি ভাল নহয় আগৰ অকণমান গ'লে ফটোখিনি ভাল হ'ব তো আগলৈকে গৈ ইয়াতে ৰখি দিওঁ তাৰে পৰা নহয় আগফালৰ পৰা এইখিনি বঢ়িয়া হ'ব হা এটা এইকেইটা জ্বলি আছে আৰু এইফালে যিহেতু ৰখিছোঁ এটা ষ্টৰি দিবৰ কাৰণে ষ্টৰি এটা বনাই লওঁ বঢ়িয়াকৈ তো চলো চাই দিবা ৱাইডত যদি ফাটি যায় তেতিয়াহ'লে 1x কৰা এনেই খোজকাঢ়ি আহা তাত তুমি অলপ আগত যে এইখিনিত যোৱা ভিডিঅ' হা অকণমান বাগে ৱাইডত ফাটিছে নেকি নাংগে 1x কৰা 1x বাছ গাড়ী উঠালৈকে আগুৱাই আহা আৰু এইফালে আমাৰ ফটোশ্বুট ভিডিঅ'শ্বুট হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া ওলাই আছোঁ ইয়াৰ পৰা আগলৈকে গৈ লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু এইফালে আমি আহি অলমষ্ট বৰ্ডাৰৰ কাষ পাইছোঁৱে তো
আৰু এইফালে আমাৰ প্লেনটো অকণমান হৈ গ'ল চেঞ্জ হ'ল মানে কি হ'ল এইফালে আন্ধাৰ অলমষ্ট হয়ে সেইটো কাৰণে একদম বৰ্ডাৰলৈকে নাযাওঁ ইয়াত এটা ধুনীয়া নাজাৰা এটা আছে নদী এটা য'ত অফ ৰোডিঙো পাম নদীও পাম এভৰিথিং পাম তো এইফালেৰে আমি তলত নামি গ'লে এই আগত সেই দেখাই পায় আৰু নদীটো পাম তো চলো আবি চলতে হে আৰু নদী পাৰত আমি লগ হওঁ আৰু এইফালে ফাইনেলি আহি পাই গ'লোঁ জাগাটো চাওক না এইফালে ৰাস্তাটো কি ধুনীয়াকৈ গৈছে আৰু এইফালে নদীটো যিটো পাহাৰৰ পৰা একেলগে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰাও নামি আহে পানী তো ইয়াতে আমি এতিয়া বাইককেইখন ৰখাম কেইটামান আকৌতো ফটো উঠিবই লাগিব ফটো উঠিম ভিডিঅ' বনাম তাৰপিছত তলত গৈ পেলাই শিলত বহি কি এটা মজা লাগিব পানী কম হ'লে পানী নাছিলে তেতিয়া এনেকৈ গোটেইখন মই এটা ভিডিঅ' বনাওঁ ৰ'বা কোন চাইডৰ পৰা ভাল হ'ব সেইফালৰ পৰা কৰিলে ভাল হ'ব মই ইফালৰ পৰা যাম ভিডিঅ' মই নেক্সটতে ভাল হ'ব চাগে থিয় দি বনাম ইয়াৰ পৰা নি একপাক ঘূৰাব দিছোঁ ঘূৰাই নি ডাইৰেক্ট লৈ গুচি যাব দেখোন পানী এনেকৈ আগুৱাই এনেকৈ পাৰিবা দিয়া নোৱাৰা কথা কি আছে আৰু এইফালে আমি ইয়াৰ পৰা এতিয়া ওলাই আছোঁ বহুত টাইম বহিলোঁ ইয়াতে নদীৰ পাৰত আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈকে আৰু এইফালে আমাৰ গাড়ী আৰু এইফালে নদী পাৰত বহুতে আন্ধাৰ হৈ গ'ল কেতিয়া গমেই নাপালোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই আছোঁ কাৰণ বহুত বেছি লেট হৈ গৈছে তো চলো জল্দি যাওঁ নদী পাৰতে আমাৰ ৰাতি হৈ গ'ল তো জল্দি যাব লাগে তো গৈ পেলাই আজি গৌতমৰ মোৰ ৰুমত থাকিব তো চলো জল্দি যাব লাগে কাৰণ ৰাতি হ'লে এই ৰাস্তাটো একদম নিৰ্জন হৈ যায় মানে একোৱে মানুহ গৰু দুনু একোৱে নাথাকে তো জল্দি যাওঁ অকলে সাহস নকৰিলোঁ হয় আমি দুখন বাইক আছোঁ 3জন মানুহ তো সেইকাৰণে সাহস কৰিছিলোঁ ৰাতিলৈকে তো চলো अभी चलते हैं और रूम जाके रेस्ट करते हैं ফাইনেলি ৰুম পাই গ'লোঁ আৰু বহুত বেছি ভাগৰ লাগিছে তো আপোনালোকে বহুত বেছি মৰম দিব কাৰণ আজিৰ পৰা 2-3টা ৰাইড মানে 2-3 দিন মানে আজিতো যিটো ব্লগ আহি আপোনালোকে যিটো ব্লগ চাই আছে তাৰপিছত আৰু 2টা ব্লগ এনেকৈ ৰাইডৰ ব্লগ টাইপ হ'ব আজি 70 কিলোমিটাৰ আমি কভাৰ কৰিলোঁ নেক্সট 100% 200 হ'ব সেনেকৈ 2টামান যোৱাৰ পিছত বহুত দিন প্ৰেক্টিছ যিহেতু নাই অকণমান ৱাৰ্ম আপ ভিডিঅ' মানে ৱাৰ্ম আপ ৰাইড কৰি পেলাই ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট ৰাইডত তো লং ৰাইড হ'ব ভাবিছোঁ আপাৰ আছামৰ ছাইডৰ পৰাই ষ্টাৰ্ট কৰিম তো আজিলৈ ভিডিঅ'টো ইমান আছে তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব নাপাহৰিব তো পুনৰ লগ পাম নতুন ভিডিঅ'ত নতুন তেতিয়ালৈ টিল দেন বাই বাই গুড নাইট